আপুনি যদি বড়ো ভাষাত শিকিলে যদি মই যদি আপোনাক শিকাই আপুনি শিকিব না নাই নিশ্চয় শিকিব হয় না লিখিব পাৰিব না নাই লিখিব পাৰিব যদি বড়ো জানাৰ পাছত যদি ফোনটো কৰিব জানিব এতিয়াতো কোনো আপোনাক শিকা নাই ভুলটো আমাৰে হ'ল নহয় জানো চৰকাৰী অৰ্ডাৰ আহিব লাগিব মানে বাধ্যতামূলক কৰিব লাগিব হয় না নহয় কিন্তু এতিয়া চাওক আপুনি বড়ো ভাষাত নাই তাৰ কাৰণে আপুনি শিকিবলৈ কোনো চান্সেই পোৱা নাই ইয়াতে ইংলিছ আছে আৰু এছামিছ আছে হয় জানো তো মানে আমি ক'ব খুজিছোঁ যে বড়ো ভাষাও যেন এটা মানে স্বীকৃতি পায় হা এতিয়া মানে বাইচাঞ্চ অৰ্ডাৰ আহিলে আপোনালোকে শিকিবই লাগিব আৰু শিকাটো আমাৰ দায়িত্ব যিমানলৈকে আপোনালোকে জানা নাই আমি আপোনালোকে শিকাব লাগিব হয় না নহয় সেইটোৱে থেংক ইউ আজি আমি আহিছিলোঁ ৰেভিনিউ চাৰ্কল অফিচাৰত আৰু আগত গৈছিলোঁ আমি PWD আৰু ফাৰ্ষ্টত ফৰেষ্ট অফিচত সোমাইছিলোঁ DFO কথাটো হ'ল যে আমাৰ বড়ো ভাষা বা বড়ো লেংগুৱেজ অফিচিয়েল হিচাপে ইউজ কৰা হৈছে না হোৱা নাই আৰু কিয় ইউজ কৰা হোৱা নাই বড়ো লেংগুৱেজ যিহেতু আমাৰ বড়ো লেংগুৱেজ ভাৰতত বা সংবিধানত 8th শিডিউলত স্বীকৃতি পাইছে এই বড়ো ভাষাত অফিচিয়েল লেংগুৱেজ হিচাপে ইউজ কৰিব পৰা আমাৰ দায়িত্বটো বা পালন কৰিছে কৰা নাই এই কামত আমি চাব আহিলোঁ যে কোনটো ফাইলত বড়ো ভাষা দি লিখা হৈছে আমি দেখা পালোঁ এটাও ফাইলত এটাও এপ্লিকেশ্যন এটাও প্ৰজেক্ট মানে বড়ো লেংগুৱেজত লিখা আমি পোৱা নাই আমাৰ এই গভৰ্ণমেণ্টত বড়ো কাউন্সিলত যদি বড়ো লেংগুৱেজৰ যদি এটাও যদি এপ্লিকেশ্যন নাই এটাও যদি ফাইলৰ কাম বড়ো ভাষাত নহয় এইটো কেনেকৈ হ'ব পাৰে মই ক'বলৈ যোৱা নাই এই ৰুলিং গভৰ্ণমেণ্টে মাত্ৰ ইয়াৰ জগৰীয়া বুলি মই কোৱা নাই আগৰ আছিল BPF গভৰ্ণমেণ্ট এই সময়তে ফেলাৰ হৈছে এতিয়াও ফেলাৰ হৈছে যে এজন অফিচাৰে চাৰ্কল অফিচাৰে যদি বড়ো ভাষাত যদি এই অফিচ কৰিব নোৱাৰে বা বড়ো ভাষাত যদি বুজি নাপায় ইয়াৰ দায় কাৰ হ'ব আমাৰে হ'ব কাউন্সিলে শিকিব লাগিব হয় না নহয় তেখেতসকলক টিচ কৰিব লাগিব টিচিং কৰিব লাগিব যিমান লোকে তেখেতসকলে বড়ো ভাষা বুজি পোৱা নাই বড়ো ফাইলত বুজি পোৱা নাই বড়ো লেংগুৱেজটো বুজি পোৱা নাই তেখেতলোকে শিকাব লাগিব PS থাকে PS থাকে এছিষ্টেণ্ট PS বিলাক থাকে তেখেতসকলে শিকাব লাগিব যে ইয়াতে কি লিখা আছে তাৰপিছত তেখেতসকলে বুজি পাব তো দায়িত্ব আমি বেলেগক দিব খোজা নাই যে আৰু আমি বেলেগ ভাষাক মানে এই অমান্য কৰিব খোজা নাই আমাৰ বড়ো ভাষাও যিহেতু 8th শিডিউলত সোমাইছে যে অফিচিয়েল লেংগুৱেজ হিচাপে ইউজ কৰিব পাৰিব বুলি যিটো আমাৰ আইন আছে এই আইনত মৰ্মে বড়ো ভাষাও আজিৰ পৰা ইউজ হ'ব লাগে যে আৰু কাউন্সিলৰ পৰা নিৰ্দেশ দিব লাগে যে অফিচিয়েল লেংগুৱেজ হিচাপে বড়ো ভাষাকো মানে ইউজ কৰিব লাগে আমি চাৰ্কেল অফিচাৰত এই টেবলবিলাক চালোঁ এটাও বড়ো ভাষাত লিখা এপ্লিকেশ্যন নাই তেখেতসকলে কৈছে যে শিকালেহে আমি লিখিব পাৰিম বা ক'ব পাৰিম চাব পাৰিম শিকা মানুহ নাই নিৰ্দেশ নাই তেনেকুৱা তেখেতসকলে কৈছে তাৰ কাৰণে আজি আমি ইয়াতে আহিছোঁ চাবলৈ মানে প্ৰেক্টিকেলত আমি আহিছোঁ যে বড়ো ভাষাত কোনো ইউজ হোৱা নাই আমি কৈ আছে বড়ো ৰাইজৰ লিডাৰবিলাক কৈছে বড়ো জাতিক বা বড়োৰ ভাষাক ইমান ওপৰত লৈ যাবলৈ ইচ্ছা আছে কিন্তু তলত মানে কোনো বড়ো ভাষাত ইউজ কৰা নাই বুলি আমি এতিয়া মানে গম পালোঁ আৰু দেখাবলৈ পালোঁ আমি ৰিকুৱেষ্ট কৰিছোঁ যিমানখিনি BTCত বড়ো অফিচাৰবিলাক আছে তেখেতসকলে বড়ো ভাষাক ইম্পৰ্টেণ্ট দিব আৰু চাব যেনেকুৱা দিল্লীৰ মুম্বাইৰ ধৰি লওক UPৰ IS অফিচাৰবিলাকে BTC ছেক্ৰেটাৰীত আহি পেলাই এছামিছ লেংগুৱেজ ভালকৈ শিকিব পাৰে লিখিব পাৰে ঠিক তেনেকৈ আসামৰ অফিচাৰবিলাকো এই আমাৰ BTCৰ কাউন্সিলত আহি পেলাই বড়ো ভাষাকো মানে ইম্পৰ্টেণ্ট দিব বুলি আমি আশা কৰিছোঁ আৰু আমাৰ মানুহে শিকাবলৈ তেখেতসকলক মানে যত্ন কৰিব বুলি মই আশাবাদী থেংক ইউ